নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ বান পৰিস্থিতিৰ মাজতে এইবাৰ বান সাহায্যক লৈ হিমন্ত চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতি আৰু প্ৰতাৰণাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈ গুৱাহাটীত আয়োজিত এক সংবাদমেলত চৰকাৰী বান সাহায্যৰ মোনা আৰু খাদ্য সামগ্ৰী প্ৰত্যক্ষভাৱে প্ৰদৰ্শন কৰি বিধায়কগৰাকীয়ে ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰে মুখ্যমন্ত্ৰীৰ দাবী মিছা বন্যাৰ্তই পোৱা নাই পৰ্যাপ্ত সাহায্য সংবাদমেলত অখিল গগৈ ক্ষোভ প্ৰকাশ কৰি কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বানপীড়িত অঞ্চলসমূহত পৰ্যাপ্ত আৰু উন্নতমানৰ বান সাহায্য যোগান ধৰা বুলি যি দাবী কৰিছে সেয়া সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বাস্তৱ ক্ষেত্ৰত বন্যাৰ্তসকলে চৰকাৰী ঘোষণা অনুসৰি কোনো ধৰণৰ সঠিক সাহায্য লাভ কৰা নাই চৰকাৰে কেৱল কাগজ পত্ৰ আৰু সংবাদ মাধ্যমতহে বান সাহায্যৰ প্ৰচাৰ চলাইছে বুলি তেওঁ অভিযোগ কৰে সংবাদমেলত চৰকাৰী সাহায্যৰ সামগ্ৰী দেখুৱাই অখিল গগৈয়ে কয় যে বানপীড়িত ৰাজ্যক যি চাউল দাইল আৰু তেল যোগান ধৰা হৈছে সেইবোৰ অত্যন্ত নিম্নমানৰ আৰু মানুহে খোৱাৰ একেবাৰেই অনুপযোগী বহু বানাক্ৰান্ত অঞ্চলত আশ্ৰয় শিবিৰসমূহত থকা লোকসকলে এসাঁজ খায় আৰু আন সাঁজ লঘোণে থাকিবলগীয়া হৈছে শিশু আৰু গৰ্ভৱতী মহিলাসকলৰ বাবে কোনো বিশেষ খাদ্য বা ঔষধৰ ব্যৱস্থা কৰা হোৱা নাই চৰকাৰে সাহায্যৰ নামত যি পৰিমাণৰ সামগ্ৰী দিছে সেয়া এটা পৰিয়ালৰ বাবে এদিনৰ বাবেও পৰ্যাপ্ত নহয় বুলি ডাঙৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে দিবলৈ এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ উজনিৰ প্ৰলয়কাৰী বানৰ ভয়াৱহতাই নুবুজিলে নেকি মোদী চৰকাৰে না এনডিআৰএফৰ পুঁজি না বিশেষ পেকেজ ঘোষণা প্ৰাপ্য ধন মুকলিৰ দায়িত্ব সামৰিলে মোদী চৰকাৰে বান সাহায্যৰ নামত আকৌ আভুৱা ভৰিলে মোদী চৰকাৰে উজনিৰ 3 জিলা সংহাৰী বানৰ কবলত ডুবি থকাৰ মাজতে দেশৰ কেইবাখনো ৰাজ্যলৈ বুলি এছডিআৰএফ তথা ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজিৰ ধন আগতীয়াকৈ মুকলি কৰিলে ভাৰত চৰকাৰে অসমবাসীয়ে আশা কৰিছিল বিধ্বংসী বানত ডুবি থকা অসমলৈ নিজেই আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমবাসীয়ে আশা কৰিছে প্ৰধানমন্ত্ৰীয়ে নিজেই বান পৰিস্থিতি পৰিদৰ্শন কৰিব আৰু তাৰ গুৰুত্ব বুজি বানৰ সৈতে যুঁজিবলৈ অসমৰ বাবে বিশেষ পেকেজ ঘোষণা কৰিব কিন্তু অসমবাসীয়ে আশা কৰা ধৰণে কথাবোৰ নহল প্ৰধানমন্ত্ৰীয়ে অসমলৈ নাহিল প্ৰধানমন্ত্ৰীয়ে ঘোষণা নকৰিলে বিশেষ পেকেজ তাৰ সলনি এছডিআৰএফ পুঁজিৰ ধনৰ পৰা অসমৰ বাবে আগতীয়াকৈ মুকলি কৰি দিলে 379 কোটি 35 লাখ টকা তাৰ বিপৰীতে গুজৰাটৰ বাবে 500 কোটি মহাৰাষ্ট্ৰৰ বাবে 500 কোটি ওড়িশাৰ বাবে 500 কোটি আৰু হিমাচল প্ৰদেশৰ বাবে 193 কোটি 95 লাখ টকা ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে দিবলৈ এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ বিধায়ক অখিল গগৈৰ ঘৰত বদৰুদ্দিন আজমলৰ বিনামূলীয়া চিকিৎসা শিবিৰ বন্যাৰ্তলৈ সহায়ৰ হাত মৌলানা বদৰুদ্দিন আজমলৰ অখিল গগৈয়ে আজমলক খুলি দিলে নিজৰ ঘৰৰ দুৱাৰ অখিল গগৈৰ লুকুৰাখনৰ ঘৰত আৰম্ভ বিনামূলীয়া চিকিৎসা শিবিৰ বন্যাৰ্তৰ বিনামূলীয়া চিকিৎসা চলি আছে অখিল গগৈৰ ঘৰত ৰাজনীতিৰ ঊৰ্ধত গৈ এক হল অখিল গগৈ আৰু বদৰুদ্দিন আজমল কেইবা শতাধিক লোকে প্ৰত্যেক দিনাই এনেধৰণে চিকিৎসা গ্ৰহণ কৰিছে আৰু বদৰুদ্দিন আজমলৰ প্ৰচেষ্টাত এনেধৰণে বন্যাৰ্তই লাভ কৰিছে বিনামূলীয়া চিকিৎসা সেৱা এইসকল বানপীড়িতৰ কাৰণে যেন এতিয়া ভগৱান স্বৰূপ হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমল সকলো বানপীড়িতৰ ৰাইজে অশেষ ধন্যবাদ জ্ঞাপন কৰিছে মৌলানা বদৰুদ্দিন আজমলক দিবলৈ এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেমিলি কিটত কাৰ চকু কোনে চুৰি কৰিছে ফেমিলি কিটৰ সামগ্ৰী এফালে বানপীড়িতৰ হাহাকাৰ আনফালে সাহায্য সামগ্ৰী চুৰি ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে দুষ্ট চক্ৰই বানপীড়িতৰ খাদ্য সামগ্ৰীত চকু পৰিছে দুষ্ট চক্ৰৰ শিৱসাগৰ জিলাৰ বাবে প্ৰেৰণ কৰা হৈছিল 2,37,513টা ফেমিলি কিট চৰাইদেউ জিলালৈ প্ৰেৰণ কৰা হৈছিল 63,000 ফেমিলি কিট আৰু ফেমিলি কিটত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰী ফেমিলি কিটত আছে 8 কেজি চাউল 4 কেজি দাইল 1 লিটাৰ মিঠাতেল আধা কেজি নিমখ এপেকেট কেণ্ডেল জুই চলাইৰ পেকেট কিন্তু এই সামগ্ৰীসমূহতো একাংশ দুষ্ট চক্ৰই ভয়ংকৰ কেলেংকাৰী কৰাৰ তথ্য পোহৰলৈ আহিছে দিবলৈ এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ অসমত পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যজুৰি জাৰি কৰিছে ৰেড এলাৰ্ট তামুলপুৰ ওদালগুৰি আৰু কাছাৰ জিলাক বাদ দি অসমৰ প্ৰায় সকলো জিলাতে প্ৰচণ্ড ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে ইফালে কোকৰাঝাৰ পশ্চিম কাৰ্বি আংলং আৰু ডিব্ৰুগড় জিলাৰ বাবে জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট
এই অঞ্চলসমূহত প্ৰবল বৰষুণৰ লগতে বজ্ৰপাত আৰু প্ৰচণ্ড ধুমুহা বতাহৰ আশংকা আছে। আজি ৰাজ্যৰ বহুকেইখন জিলাত ইতিমধ্যে ধাৰাসাৰ বৰষুণ অব্যাহত আছে। নদ নদীৰ পানী বৃদ্ধি পোৱাৰ লগতে নিৰ্মাঞ্চলত জলমগ্ন পৰিস্থিতিৰ সৃষ্টি হৈছে। সেয়েহে বতৰ বিজ্ঞান কেন্দ্ৰই সকলো জনতাক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। অতি প্ৰয়োজন নোহোৱালৈকে ঘৰৰ বাহিৰলৈ নোযোৱা আৰু স্থানীয় প্ৰশাসনৰ নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনোৱা হৈছে। দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। বান সাহায্য বিচাৰি ৰাজপথত সুৰ বাহিনী। 4 জিলাৰ বানপীড়িতৰ বাবে ৰাজপথত সুৰ বাহিনীৰ অভিযান। বন্যান্তৰ বাবে সংগ্ৰহ কৰিছে বান সাহায্য। যতীন বৰাৰ পৰা আৰম্ভ কৰি গৰিমা শইকীয়া গাৰ্গ, মণিষা হাজৰিকা, ময়ূখ হাজৰিকাৰ লগতে বহু শিল্পী কলা কুশলীয়ে সংগ্ৰহ কৰিছে সাহায্য। বানপীড়িতক সকাহ দিয়াৰ উদ্দেশ্যে এই সাহায্য অভিযান। দিবলৈছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মা অসমৰ যোগ্য মুখ্যমন্ত্ৰী নহয় বুলি বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। উজনি অসমৰ মহাপ্ৰলয়ক নেচাৰেল ডিজাষ্টাৰ বুলি ঘোষণা কৰাৰ পুনৰ দাবী উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। অসমৰ বানক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাম হাৰ নাই বুলি মন্তব্য বিধায়কগৰাকীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিবলৈ গৈছিল যদিও সাক্ষাৎ নোপোৱাৰ অভিযোগ অখিল গগৈৰ। প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি 30,000 কোটি টকা অনাটো ব্যৰ্থ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। 30,000 কোটিৰ পৰা 20% অৰ্থাৎ 6,000 কোটি টকা অনা হলেও আপোনাক মুখ্যমন্ত্ৰী হোৱা বুলি যোগ্য বুলি ভাবিলোহেঁতেন। কেন্দ্ৰীয় চৰকাৰে অসমৰ বানাক্ৰান্ত ৰাইজলৈ মুকলি কৰি দিয়া অগ্ৰিম পুঁজিৰ সন্দৰ্ভতো মন্তব্য অখিল গগৈৰ। অসম চৰকাৰে বিচৰা 2,000 কোটি টকাৰ ভিতৰত 379 কোটি টকা দি মোদী চৰকাৰে অসম চৰকাৰক এটা লুজেন গুটি দিয়া বুলিও মন্তব্য অখিল গগৈৰ। দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। অখিল গগৈয়ে জোখতকৈ বহুত ওপৰত কথা কয়। তেওঁ একো কাম কৰিব নোৱাৰে, আমি তেওঁৰ কথাত কাণ দিয়া নাই। বিধায়ক অখিল গগৈক তীব্ৰ সমালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ। বিধায়ক অখিল গগৈক লৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ ইটিকিং মন্তব্য। মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে অখিল গগৈয়ে বহুত ওপৰত কথা কয় যদিও বাস্তৱত তেওঁ একো কাম কৰিব নোৱাৰে। সেয়েহে অখিল গগৈয়ে কোৱা কথাত আমি কোনো গুৰুত্ব দিয়া নাই। বিশেষকৈ বান বিধ্বস্ত অঞ্চলৰ ৰাইজক অখিল গগৈয়ে 10 লাখ টকা সাহায্য প্ৰদানৰ দাবীৰ সন্দৰ্ভত পীযুষ হাজৰিকাই এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক 10 লাখ টকাকৈ দিয়াৰ কথা অখিল গগৈ উত্থাপন কৰাৰ পাছতে এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। উজনি অসমৰ বানাক্ৰান্ত ৰাইজক 100 কোটি টকাৰ বান সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিলে মৌলানা বদৰুদ্দিন আজমলে। কিন্তু ক'ৰ পৰা বানাক্ৰান্তক 100 কোটি টকা ধন দিব বদৰুদ্দিন আজমলে? সবিস্তাৰে জনাইছে বদৰুদ্দিন আজমলে। কেইটামান দিনৰ ভিতৰত এই ধন প্ৰদান কৰিব মৌলানা বদৰুদ্দিন আজমলে। বানাক্ৰান্তলৈ 100 কোটি টকা ঘোষণা কৰি সকাহ দিলে মানৱ দৰদী আজমলে। বিভিন্ন জনৰ পৰা বৰঙণি সংগ্ৰহ কৰি ধন প্ৰদান কৰিব বদৰুদ্দিন আজমলে। বানাক্ৰান্তৰ বাবে সৰ্ববৃহৎ ঘোষণা কৰিলে বদৰুদ্দিন আজমলে। বানাক্ৰান্ত মহিলাৰ বাবে প্ৰদান কৰিব 10 লাখ মেখেলা চাদৰ। বানাক্ৰান্তৰ বাবে নিৰ্মাণ কৰি দিয়া হ'ব 10,000 ঘৰ। 10,000 ঘৰৰ লগতে থাকিব 10,000 শৌচাগাৰ ব্যৱস্থা। এই সাহায্যৰ বাবে প্ৰয়োজন হোৱা ধনৰাশিৰ ব্যৱস্থা কৰিব আজমলে। দুদিন পলম হ'ব পাৰে, কিন্তু সহায়ৰ ব্যৱস্থা কৰিম বুলি বৃহৎ ঘোষণা কৰিছে মৌলানা বদৰুদ্দিন আজমলে।